ভাবিছিলো পাপ কৰ্মবোৰ ত্যাগ কৰি অলপমান ভক্তিৰ পথলৈ যাও বুলি কিন্তু এইজনীয়ে বাপৰে বাপ এইটো কি নুৱে দেখিছেনে নাই বাৰু কাপোৰ কানি এইজনী গোটেইটো একেবাৰে মংগল গ্ৰহৰ পৰা পৃথিৱীত জাপ মাৰি পৰা এলিয়ানটোৱে দেখিছেনে নাই বাৰু আপোনালোকে এই বাইদেউজনী এও বাৰু এনেদৰে সৰস্বতী পূজা চাবয়ে যাব নে ফেশ্বন শ্ব'ত যাব ধৰিবই নোৱাৰি আচলতে সৰস্বতী পূজাত এনে ধৰণৰ সাজ পোছাক পিন্ধাৰ আইডিয়াটো বাৰু এইজনীৰ মাথাত আহে ক'ৰ পৰা নহয় এইগৰাকী আচলতে যোৱা বছৰো সৰস্বতী পূজাত আপোনালোকে বাৰু নিজেই দেখিলে নে এইগৰাকী সৰস্বতী পূজাত মানে বাইদেৱে মেখেলা চাদৰ নিপিন্ধে কিন্তু এই খোপা মানে কেতিয়া কি পিন্ধিব লাগে এইজনীয়ে সঁচাকে একোডাল নাজানে এইজনীৰ মাথাত আচলতে মুকেশ আৰে অলপমান দিন আছে মোক প্লিজ ভাই দিন গাইছ আজিৰ এই ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে তেনেহলে লাইক কমেন্ট শ্বেয়াৰ কৰক যদিহে নকৰো বুলি ভাবিছে তেনেহলেও কৰকচোন আজি আৰু যিসকলে প্ৰথমবাৰ আমাৰ এই চেনেলটোত আহিছে সেইসকলে কৰক মানে ছাবস্ক্ৰাইব কৰক যদিহে ইনষ্টাগ্ৰামত এতিয়ালৈকে মোক ফলো কৰা নাই তেনেহলে কৰিব পাৰে টিআৰবিএ জিন্তু বুলি আছো লিংক ডেছক্ৰিপশ্যনত আছে কৰক আৰু কৰি দিয়ক গাইছ পুনৰ অন্য এটা নেক্সট ফান্নি ৰষ্টিং ভিডিঅ'ত লগ পাম আজিলৈকে এৰিলো বাই মুকেশ ভলুকৰ ঘৈণীয়েক বোলে পলাই গ'ল আৰে ডেছক্ৰিপশ্যনত মানে নতুন ব্লগছ ভিডিঅ'ৰ লিংকটো আছে ভিডিঅ'টো চাব দে সকলোকে ভলুকৰ ঘৈণীয়েকৰ ৰং নাম্বাৰৰ কানেকশ্যন ফেচবুকৰ প্ৰফাইল দেখি মুখৰ চিলেকশ্যন ভলুকৰ ঘৈণীয়েকৰ ৰং নাম্বাৰৰ কানেকশ্যন ফেচবুকৰ প্ৰফাইল দেখি মুখৰ চিলেকশ্যন